আপুনি বোলে বিশ্বাসঘাতক ছাৰ আপুনি যোৱাবাৰ বিশ্বাসঘাতক কৰি কাৰ লগত কথা নাই নহয় আপুনি কাৰ লগত কথা পাতি মই কোৱা নাই প্ৰমোদ বড়োৱে আপোনাৰ লগত ফোনত কথা পাতিছে না এনে হাৱাত খালি হেমন্ত কিমানটা 15টা আৰু যদি আছে মই জিকিব পৰা অৱস্থাত আছে কিন্তু আমি 15টাই আছে BTCত 15টাই আছে 15টাই জিকাব বাকী সুবিধা দিলে যাম মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আহিছিলে ঝাৰখণ্ডত চিফ মিনিষ্টাৰ ঝাৰখণ্ডত কাম আছে ঝাৰখণ্ডত কামত আহিব আমাৰ অসমৰ চিফ মিনিষ্টাৰটো অসমৰ কাম কৰিব বাছ সেই ঝাৰখণ্ডৰ পৰা কি কাম কৰিব ইয়াত প্ৰমোদ বড়ো কি হ'ব ছাৰ প্ৰমোদ বড়ো ৰাজ্যসভা MP ছাৰ যিহেতুকে আপুনি 15খন পালে প্ৰমোদ 0 এতিয়া প্ৰমোদে কি কৰিব লাগিব ছাৰ ইয়াৰ পিছত এইটো মই নাজানো আপোনালোকে প্ৰমোদৰ লগত কথা পাতক মোৰ লগতো কথা নাপাতে প্ৰমোদে আপোনালোকৰ লগত হয়তো কথা পাতিব পাৰে বাছ আপোনাৰ শিষ্যৰ কি হ'ব ছাৰ আপোনাৰ শিষ্যৰ কি হ'ব কি দীপেন বড়ো আপোনাৰ শিষ্য ছাৰ আপোনাক গুৰু মানি লৈছে দীপেন বড়ো গাড়ীও ভাঙি দিছে ইমান চালাক মানে আমাৰ ভোট পাব বুলি ভাবি আছে নাপাব নেকি ছাৰ নাপাব দীপেন বড়ো আমাক শিকাব আহিছে মোক মানে এনেকুৱা ওপৰত উঠাই দিয়ে নামাব বিচাৰিছে আপুনি গুৰু বোলে ছাৰ এই আপুনি আপচুৰ কথা বিশ্বাস কৰে আপুনি পাব্লিকলি কৈছেতো মানে আপুনি এইবিলাক মানি লৈছে চব ক'ব পাৰে আপচুৰ নেতাই চব ক'ব পাৰে আপোনাক ছাৰ আঙুলি কাটি হ'লেও মানে একদম চব ক'ব পাৰে আপচুৰ নেতা ইউপিপিএলৰ নেতাই চব ক'ব পাৰে ইয়াৰ ভিতৰত 1%ও বিশ্বাস নকৰিবি আপোনালোকে একদম মৰি যাব বিশ্বাসত যদি কাম কৰে চেছ ছাৰ ইউপিপিএলে ছাৰ সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি লৈছে এবাৰ ভোটটো আনিবৰ কাৰণে সংখ্যালঘুৰ কেনেকৈ ভোট দিব ইউপিপিএলক আমাকে দিয়ে এইবিলাক কাম নাই হৈছে ছাৰ BPFৰ মন্ত্ৰী কেইটা পাব ছাৰ মন্ত্ৰী আমি জিকাই দিয়াৰ পিছত যেতিয়া 11টাৰ ভিতৰত কেইটা পাব ছাৰ কি 11টা 15টা 15টা কেইটা পাব 15টা মন্ত্ৰী কেইটা পাব মন্ত্ৰী কিয় লাগে আমাৰ কাম হ'লে হ'ল আজি যিখিনি এই অঞ্চলৰ ৰাইজে যিখিনি CM ছাৰৰ ওচৰত যিখিনি দাবী লিখিতভাৱে দিছে বা CM ছাৰক কৰি পেলাই শুনাই দিছে ৰাইজৰ ওচৰত এইটোতো 1 বছৰৰ কাম 4 বছৰ আৰু কি কৰিব এই অঞ্চলৰ ৰাইজে যিখিনি দিছে মোৰ হিচাপত 1 বছৰতে শেষ হ'ব এইটো 4 বছৰ আৰু মেলা আছে ছাৰ আপুনি যিহেতুকে 5টা গেৰেণ্টি দিছিলে এইটো সম্পূৰ্ণ 5টা গেৰেণ্টি আপুনি 5 মাহত শেষ কৰিলে এতিয়া আপুনি নিৰ্বাচনৰ মেলা আছে হৈছে আমাৰ যাব লগা আছে এইফালে মিটিং আছে হ'ব